নমস্কাৰ, মই নয়নমণি শৰ্মাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আপোনালোক সকলোকে কওঁ যে যদি আপোনালোকে মোৰ চেনেলটো ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজি আপোনালোকৰ ওচৰত ভিডিঅ' এটা লৈ অহাৰ কাৰণটো হ'ল যে ADRE পৰীক্ষা সম্বন্ধে কিছু কথা আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। পৰীক্ষা বুলি ক'লে সাধাৰণতে আমাৰ অকণমান ভয় লাগে। কি ধৰণৰ টপিক আমি পঢ়িম, ক'ৰ পৰা পঢ়িম, কেনেকৈ পঢ়িম, হয়তো কোনোবা সময়ত আমি তাৰ আঁতিগুৰি নোপোৱা হৈ যাওঁ। গতিকে পোনপ্ৰথমে পৰীক্ষা এটাৰ বাবে প্ৰস্তুতি চলাবলৈ হ'লে আমি শাৰীৰিক তথা মানসিকভাৱে পোনপ্ৰথমে প্ৰস্তুত হৈ ল'ব লাগিব। কথা এষাৰ আছে, স্বাস্থ্যই পৰম ধন। গতিকে স্বাস্থ্যটো যদি আমি ভালে ৰাখিব পাৰোঁ তেতিয়াহে আমি পৰীক্ষালৈকে অৱতীৰ্ণ হ'ব পাৰিম। স্বাস্থ্যটো ভালে ৰাখিবলৈ হ'লে আমি নিয়মিত খোৱা লোৱা ঠিক ঠাক কৰি ৰাখিব লাগিব। তাৰ লগে লগে আমি টোপনিটো আমি ডেইলি টোপনি আমি যিটো 8 ঘণ্টা কৰোঁ সেই 8 ঘণ্টা টোপনিটো আমি ভালকৈ মাৰিব লাগিব। তাৰপিছত প্ৰথম কথাটো হ'ল আমি যে পৰীক্ষালৈকে আমাৰ যিহেতু মুখ্যমন্ত্ৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পৰীক্ষাৰ দিন তথা তাৰিখ ঘোষণা কৰিছে। গতিকে পৰীক্ষালৈ আমাৰ খুব বেছি দিন নাই, খুব বেছি মাজত আমি এটা মাহ বুলি ধৰি লৈ পৰীক্ষালৈ আমি আগবাঢ়িব লাগিব। সেই সময়খিনি আমি নিজকে কেনেকৈ প্ৰস্তুত কৰিব লাগিব আৰু নিজকে কেনেকৈ আমি পঢ়াত আত্মনিয়োগ কৰিব লাগিব, সেইখিনি কৰিবলৈ হ'লে পোনপ্ৰথমে আমি এখন ডেইলি ৰুটিন বনাই লোৱাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে। ডেইলি ৰুটিনখনৰ মতে আমি যদি পঢ়ি যাব পাৰোঁ তেতিয়াহ'লে আমি সফলতা অৰ্জন কৰিবলৈ নিশ্চয় সমৰ্থ হ'ম। 2 নম্বৰ কথা যে আমি কি পঢ়িম কি নপঢ়িম সেই পঢ়াটোৰ ওপৰত নিৰ্ভৰ কৰিব আচলতে আমাৰ চিলেবাছখনৰ ওপৰত। গতিকে যিহেতু ইয়াত তিনিটা বৰ্গত আমাৰ চিলেবাছখন ভাগ কৰি দিছে যে স্নাতক পৰ্যায়ত মেট্ৰিক উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলৰ আৰু ড্ৰাইভাৰ আৰু অন্যান্যসকলৰ কাৰণে। যিহেতু স্নাতক পৰ্যায়ৰ কথা কৈছে তাত হয়তো কোনোবা সময়ত আমি তাৰ আঁতিগুৰি নোপোৱা হৈ যাওঁ। গতিকে পোনপ্ৰথমে পৰীক্ষা এটাৰ বাবে প্ৰস্তুতি চলাবলৈ হ'লে আমি শাৰীৰিক তথা মানসিকভাৱে পোনপ্ৰথমে প্ৰস্তুত হৈ ল'ব লাগিব। কথা এষাৰ আছে, স্বাস্থ্যই পৰম ধন। গতিকে স্বাস্থ্যটো যদি আমি ভালে ৰাখিব পাৰোঁ তেতিয়াহে আমি পৰীক্ষালৈকে অৱতীৰ্ণ হ'ব পাৰিম। স্বাস্থ্যটো ভালে ৰাখিবলৈ হ'লে আমি নিয়মিত খোৱা লোৱা ঠিক ঠাক কৰি ৰাখিব লাগিব। তাৰ লগে লগে আমি টোপনিটো আমি ডেইলি টোপনি আমি যিটো 8 ঘণ্টা কৰোঁ সেই 8 ঘণ্টা টোপনিটো আমি ভালকৈ মাৰিব লাগিব। তাৰপিছত প্ৰথম কথাটো হ'ল আমি যে পৰীক্ষালৈকে আমাৰ যিহেতু মুখ্যমন্ত্ৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পৰীক্ষাৰ দিন তথা তাৰিখ ঘোষণা কৰিছে। গতিকে পৰীক্ষালৈ আমাৰ খুব বেছি দিন নাই, খুব বেছি মাজত আমি এটা মাহ বুলি ধৰি লৈ পৰীক্ষালৈ আমি আগবাঢ়িব লাগিব। সেই সময়খিনি আমি নিজকে কেনেকৈ প্ৰস্তুত কৰিব লাগিব আৰু নিজকে কেনেকৈ আমি পঢ়াত আত্মনিয়োগ কৰিব লাগিব, সেইখিনি কৰিবলৈ হ'লে পোনপ্ৰথমে আমি এখন ডেইলি ৰুটিন বনাই লোৱাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে। ডেইলি ৰুটিনখনৰ মতে আমি যদি পঢ়ি যাব পাৰোঁ তেতিয়াহ'লে আমি সফলতা অৰ্জন কৰিবলৈ নিশ্চয় সমৰ্থ হ'ম। 2 নম্বৰ কথা যে আমি কি পঢ়িম কি নপঢ়িম সেই পঢ়াটোৰ ওপৰত নিৰ্ভৰ কৰিব আচলতে আমাৰ চিলেবাছখনৰ ওপৰত। গতিকে যিহেতু ইয়াত তিনিটা বৰ্গত আমাৰ চিলেবাছখন ভাগ কৰি দিছে যে স্নাতক পৰ্যায়ত মেট্ৰিক উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলৰ আৰু ড্ৰাইভাৰ আৰু অন্যান্যসকলৰ কাৰণে। যিহেতু স্নাতক পৰ্যায়ৰ কথা কৈছে তাত মুঠ নম্বৰ থাকিব 175 আৰু তাত প্ৰশ্নত মুঠ নম্বৰ থাকিব 175 থাকিব আৰু মুঠ প্ৰশ্ন আহিব 160টা। আৰু মেট্ৰিক উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কাৰণে মুঠ প্ৰশ্ন থাকিব 150টা আৰু মুঠ নম্বৰ থাকিব 150। ঠিক তেনেদৰে ড্ৰাইভাৰ মেট্ৰিক উত্তীৰ্ণ ড্ৰাইভাৰ আৰু অন্য পদৰ আৰু মেট্ৰিক উত্তীৰ্ণ ড্ৰাইভাৰ আৰু অন্য পদৰ কাৰণে মুঠ নম্বৰ 150 থাকিব আৰু মুঠ প্ৰশ্ন 150 থাকিব। এতিয়া গোটেই চিলেবাছখনৰ ভিতৰলৈ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে সাধাৰণ ইংৰাজী আৰু সাধাৰণ গণিততে বেছি নম্বৰ দিয়া হৈছে, অৰ্থাৎ 35 আৰু 35 নম্বৰ দিয়া হৈছে। এতিয়া আমি যদি সমাজ বিজ্ঞানৰ কথা বা সাধাৰণ বিজ্ঞানৰ কথালৈ যাওঁ, সমাজ বিজ্ঞানখন পঢ়িবলৈ হ'লে আচলতে আমি NCERT যিকেইখন কিতাপ আছে ক্লাছ 6ৰ পৰা আপ টু ক্লাছ 10 বা 12লৈকে আমাৰ যিখিনি কিতাপ আছে সমাজ বিজ্ঞানখন 10লৈকে থাকে। গতিকে সেই বস্তুখিনি আমি যদি খৰচি মাৰি পঢ়োঁ তেতিয়াহ'লে আমাৰ কিছু প্ৰশ্ন নিশ্চয় পৰীক্ষাত কমন পৰিব।
এই সাধাৰণ গণিতৰ ক্ষেত্ৰতো ক্লাছ 6ৰ পৰা 10লৈকে যিখিনি গণিত থাকে গোটেইখিনি গণিতে যদি আমি খৰচীমাৰ কৰিব তেতিয়াও আমাৰ ওপৰত কমন থাকিব। এতিয়া কথাটো হ'ল যে সাধাৰণ জ্ঞান। আচলতে সাধাৰণ জ্ঞান যিমান পঢ়িলেও আমি শেষ কৰিব নোৱাৰোঁ। এই সাধাৰণ জ্ঞান ইটোৰ পিছত সিটো ওলাই থাকে। গতিকে মোৰ ক্ষেত্ৰত মই কৈছোঁ যে সাধাৰণ জ্ঞানৰ ক্ষেত্ৰত পঢ়িবলৈ হ'লে মই পোনপ্ৰথমে দুখন বাতৰিকাকত ফ'ল' কৰি আছোঁ। এখন হ'ল নিয়মীয়া বাৰ্তা আৰু এখন হ'ল আছাম ট্ৰিবিউন। নিয়মীয়া বাৰ্তাখন আচলতে মই ভিজুৱেলি পঢ়োঁ আৰু আছাম ট্ৰিবিউনখন SPM IAS একাডেমীৰ যিটো ডেইলি এনালাইচিছৰ নিউজ পেপাৰ মই সেই অধ্যয়নটো সদায় কৰোঁ। গতিকে এতিয়া হয়তো আমাৰ বহুত নিউজ পেপাৰ পঢ়াও বা বহুত আগৰ নিউজ পেপাৰখন পঢ়াৰ সময় নাথাকে। গতিকে SPM IAS একাডেমী এখন মান্থলি মেগাজিন উলিয়ায়। প্ৰতিমাহে এখন মান্থলি মেগাজিন দিয়ে। তাত সকলোবোৰ কথা তেওঁলোকে ভাগ কৰি উলিয়াই দিয়ে, পাব্লিছ কৰি দিয়ে। যদি আমি সেইকেইখনো যদি আমি যোৱা বছৰৰ পৰা যদি ভালকৈ খৰচি মাৰি চাব পাৰোঁ মেইন টপিকবিলাক, তেতিয়াহ'লে পৰীক্ষাত কিছু প্ৰশ্ন আমাৰ কমন কৰিব বুলি মই আশা কৰোঁ। কাৰণ যিহেতু যোৱা বছৰ APSC প্ৰিলিমছ পৰীক্ষাত যিকেইখিনি সাধাৰণ জ্ঞানখিনি তেওঁলোকৰ মেগাজিনৰ পৰা কমন কৰিছে, গতিকে এইবাৰো ভাবোঁ যে এয়া আমাৰ চতুৰ্থ বৰ্গ পৰীক্ষাটো প্ৰশ্নবোৰ কমন কৰিব। তাৰপিছত আহে ইংৰাজীৰ কথা আহে। ইংৰাজীত আপোনাৰ কম্প্ৰিহেনশ্যন থাকিব এণ্ড ইংলিছ লেংগুৱেজেছ থাকিব আৰু সাধাৰণ ইংৰাজী থাকিব। এইখিনি ক্ষেত্ৰত আমি ইংৰাজীৰ গ্ৰামাৰ এখন ফ'ল' কৰিলে বেছি ভাল হয়। আৰু লগত আমি যিবিলাক আগৰ হৈ যোৱা পৰীক্ষা হৈ গৈছে SSC বা CGL যিকোনো ধৰণৰ পৰীক্ষাৰ প্ৰশ্নকাকত আমি হৈ যোৱা প্ৰশ্নকাকতখিনি আমি সমাধান কৰিব চেষ্টা কৰিলে হয়তো ইংৰাজী কমন কৰিব। গতিকে পৰীক্ষাৰ প্ৰাৰ্থীৰ সংখ্যা দেখি আমি ভয় খাব নালাগে। তৃতীয় বৰ্গ 7,600 আৰু চতুৰ্থ বৰ্গ 5,000 পদৰ বিপৰীতে আছে 11 লাখ প্ৰাৰ্থী। গতিকে প্ৰাৰ্থীৰ সংখ্যা দেখি আমি ভয় খোৱাটো আমাৰ জৰুৰী কথা নহয়। আমি যদি নিজে কিমান প্ৰস্তুত কৰিছোঁ পৰীক্ষালৈকে বা কিমানখিনি তথ্য আমি সংগ্ৰহ কৰি পঢ়িব পাৰিছোঁ সেইটোহে ডাঙৰ কথা। সংখ্যা দেখি ভয় খোৱাটো ডাঙৰ কথা নহয়। বহুতে পৰীক্ষা দিব, বহুতে প্ৰিপাৰেশ্যন চলাইছে, তাৰ মাজত বহুতে প্ৰিপাৰেশ্যন কৰিব হয়তো সময় পোৱা নাই। গতিকে নিজকে এনেভাৱে এই দুমাহ গঢ়ি তোলক যে পঢ়াত সময় দিয়ক। নিজকে মই একো নাজানো বুলি পঢ়ক, যে মোৰ আৰু পঢ়িব লগা আছে, আৰু চাব লগা আছে, সেনেকৈ ভাবি আগবাঢ়ক। যদি ভাবে যে মই এইটোৱে জানো, মই সেইটোৱে জানো, মই সকলোবোৰেই জানো, তেতিয়াহ'লে হয়তো চাগে পৰীক্ষাত কোনোবাখিনিত অকণমান ঠগ খোৱাৰ সম্ভাৱনা থাকে। এইখিনি মোৰ আজি আপোনালোকৰ ওচৰত ক'বলগীয়া। বিশেষভাৱে নিয়মিতভাৱে পঢ়া শুনা কৰি চাওক। সদায় 10টাৰ পৰা 15টা কম্প্ৰিহেনশ্যন, ইংৰাজীৰ কম্প্ৰিহেনশ্যন আৰু সাধাৰণ গণিতৰো ৰিজনিং থাকিব আৰু বিভিন্ন ধৰণৰ লছ এণ্ড প্ৰফিট থাকিব। বিভিন্ন ধৰণৰ ডেইলি 10ৰ পৰা 15টামান প্ৰশ্ন উত্তৰ কৰিব পাৰিলেও আমি হয়তো পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিম। আৰু আপোনালোকে সদায় এতিয়া কিছুমান বিভিন্ন ধৰণৰ কিতাপ বজাৰত উলিয়াই দিছে, সেই কিতাপবোৰ ফ'ল' কৰক। ময়ো এখন দুখন কিতাপ লৈছোঁ, তাৰ মাজত আছাম ইয়াৰ বুকখনো চাব আৰু NCERT সকলোবোৰ কিতাপে অকণমান খৰচী মাৰি অকণমান টাচত গৈ পঢ়িলে হয়তো উত্তীৰ্ণ হ'ব পাৰিম। আগলৈ মই আপোনালোকৰ ওচৰলৈ লৈ আহিম কোনটো বিষয়ত কি পঢ়িছোঁ, কেনেকৈ পঢ়ি আগবাঢ়িছোঁ, ক'ৰ পৰা পঢ়িছোঁ, সেই গোটেইখিনি তথ্য আপোনালোকৰ আগলৈ আগবঢ়াম। নমস্কাৰ, ধন্যবাদ।